জান্স লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম। আজি ভাবিছোঁ ফ্লাইঅভাৰৰ কাম কিমানখিনি আগবাঢ়িল আপোনাক দেখাওঁ বুলি। বলকচোন কিমানটো পাৰোঁ আপোনাক দেখাওঁ। এইখিনিতো হ'লগৈ, এইটো চাইডে পুৰা তলখিনিও বহুত ধুনীয়াকৈ হেৰি কৰি দিলে। এতিয়া এই চাইডটো আছেগৈ, মেইন কামটো আধা আধি হৈছেগৈ। তালৈ যদি যাব পাৰোঁ আজি যাম। অকণমান ৰাস্তা আছে, চাওঁ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ। তেনে তেনে এইফালে আহি পালোহি। এয়া দেখিছে ৰেলৱে ক্ৰচিঙৰ এইখিনি কাম হৈছেগৈ আৰু অলপ আছেগৈ। মেইন কামখিনি বহুতখিনি আগবাঢ়িলে। এয়া দিনে ৰাতিয়ে কৰিয়ে আছে তেওঁলোকে কাম। এইটো বছৰত ওলাবগৈ আৰু বহুত ধুনীয়া লাগিছে ওচৰৰ পৰা দেখিবলৈ। এইখিনি খুলি দিব, এইখিনি এনেই ছাপোৰ্ট হিচাপে দি থৈছে। বঙাল পুখুৰী ছাইডৰ এইটো ফালে এইখিনি ফ্লাইঅভাৰ কাম কমপ্লিট হ'লগৈ। তলৰখিনিও পেভাৰ্ছ ব্লক দি দিলে, এতিয়া তলৰখিনি ধুনীয়াকৈ হৈ গ'ল। মেইন কামখিনি সেইখিনি অলপ আছেগৈ আৰু এইখিনি হৈ গ'লে এইটো বছৰত হৈ যাবগৈ আৰু। ইমানখিনি আগবাঢ়িলেগৈ। এইখন আছেগৈ, এয়া কৰি আছে। আজি মই ইমানেই দেখাইছোঁ আপোনালোকক, আৰু নেক্সট মই দেখাম। আজিৰ দিনত ইমানখিনি আগবাঢ়িছে, হ'লে বহুত ধুনীয়া লাগিব। এইখিনি গোটেই পেভাৰ্ছ ব্লক দি হৈ গ'ল। এতিয়া ল কলেজৰ এইটো লাইন ধুনীয়াকৈ দি আছে। এতিয়া যোৰহাটৰ ৰাস্তা চব ধুনীয়া হৈ গৈছে আৰু এইটো বছৰতে বহুত ধুনীয়াকৈ হ'ব আৰু।